no rest. No rest, no rest. No ST, no rest. No rest, no rest. No Komata, no rest. No rest, no rest. No ST, no rest. No rest, no rest. সকলক জনজাতিকৰণৰ দাবীত আজি আমি এই কোকৰাঝাৰ চিলাৰায় ভৱনত কোকৰাঝাৰবাসী বিভিন্ন দল সংগঠনৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় আৰু আজি বৈঠকত সিদ্ধান্ত লোৱা হয় যে আমি ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগতে আমাৰ যি দাবী এই দাবী কেতিয়াও চৰকাৰৰ ওচৰত পূৰণ হ'ব বুলি আশাবাদী কাৰণ পৃথক ক্ষমতাবোৰ ৰাজ্য গঠন জনজাতিকৰণ এই বিষয়ত লৈ ইতিমধ্যে চৰকাৰে বহুতবাৰ ভগৱানা কৰিলে প্ৰতাৰণা কৰিলে মিছলীয়াৰ আশ্ৰয় লৈছে আৰু কেএলৰ অধ্যক্ষ জীৱন সিংহ কোচ আৰু ডিএল কোচক আলোচনাৰ নামত মাতি আনি পেলাই যি গৃহবন্দী কৰি ৰাখিছে এইটো গোটেই জনগোষ্ঠীৰ প্ৰতি এটা অন্যায় কৰা হৈছে অবিচাৰ কৰা হৈছে গতিকে আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ দাবীবিলাক আজি যি আমি যৌথভাৱে যেইকেইটা সংগঠন বহিছোঁ এই সংগঠনকেইটাৰ উদ্যোগত অহা ৩ তাৰিখে অসম পশ্চিমবংগ আৰু বিহাৰৰ বিভিন্ন ঠাইত গণ অনশন কাৰ্যসূচী হাতত লোৱা হৈছে আৰু এই গণ অনশন কাৰ্যসূচী হোৱাৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ এই বিষয়বস্তুবোৰৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেতিয়াহ'লে এই গণ অনশন কাৰ্যসূচীৰ থলীতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু ৰেল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰা হ'ব কাৰণ আমি ইতিমধ্যে এইখন চৰকাৰৰ ওপৰত বিশ্বাস আৰু আস্থা নোহোৱা হৈ গৈছে আমাক কোচ ৰাজনীতিসকলক বিদেশী সজোৱা হৈছে